এইটো খাবলৈ অহা আছিল এইটো খাবলৈ মন আহিছিলে এইটো বুলি দেখোঁতে আপোনালোকে নিশ্চয় গমেই পাইছে কি বস্তুটো দেখাইছোঁ মই আৰু গাইছ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলং আপোনালোকে এদিন দেখাম বুলি ভাবিছোঁ বৰ্তমান হোৱা নাই বাৰু অল কমপ্লিট এতিয়া কালাৰ লগাই আছে আৰু এদিনমান লাগিব চাগে যদি কালাৰটো কমপ্লিট হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলংটো আৰু না চ' হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু যাৰ নেকি বেয়া চলি আছে তেওঁলোকৰ যাতে সোনকালে ভাল হয় তাৰে কামনা কৰিছোঁ গাইজ বৰ্তমান আমি ফুৰিবলৈ আহিছোঁ আৰু না অলপ এনে ৰাস্তাটো যিহেতু ভাল লাগিছে তাৰ কাৰণে ফুৰিব আহিলোঁ ইয়াতে আগৰ ভিডিঅ' যোনে নেকি চাইছিলে তেওঁলোকেতো গমেই পায় এই প্লেচখনটো হয় না নাই গাইজ আপোনালোকেতো নিশ্চয় আগৰ ভিডিঅ'ত দেখা পাইছে চাগে এই প্লেচটো আপোনালোকে নিশ্চয় গম পায় মানে ইয়াতে আমি ফুৰিবলৈ আহি থাকোঁ আৰু না এনে গধূলি অলপ যিহেতু ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে ইয়াতে তাৰ কাৰণে ফুৰিবলৈ আহোঁ যিহেতু গৰম বহুত দিছে না এইকেইদিন মানে কি ক'ম ৰ'দ নহ'লেও এনেকুৱা গৰম হয় মানে গৰম ভাৱটো আহে আৰু না ৰ'দ নহ'লেও সেইকাৰণে অলপ ফুৰিব আহিলোঁ আৰু গাইছ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলং আপোনালোকে এদিন দেখাম বুলি ভাবিছোঁ বৰ্তমান হোৱা নাই বাৰু অল কমপ্লিট এতিয়া কালাৰ লগাই আছে আৰু এদিনমান লাগিব চাগে যদি কালাৰটো কমপ্লিট হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলংটো আৰু না বৰ্তমান যিহেতু বাৰিষা চলি আছে সেইকাৰণে আপোনালোকক অলপ দেখাই আছোঁ আমাৰ মানে পথাৰবোৰৰ পৰিৱেশটো অ'কে এইটো চাওক যিহেতু বাৰিষা আহি পালে তাৰ কাৰণে গোটেইখিনি হাল মাৰিলে আৰু না এইবাৰ মানে পানী অলপমান থাকিছে যোৱাবাৰৰ দৰে নহয় মানে যোৱাবাৰ একেবাৰে পানী নাছিলে এই সময়ত এতিয়া যিহেতু এইবছৰ আছে তাৰ কাৰণে খেতি কৰিব অলপ ভাল পাব আৰু খেতিয়কসকলে মানে যোৱাবাৰ বহুত কষ্ট পাইছিলে আৰু না পানী নাছিলে তাৰ কাৰণে বহুত কষ্ট পাইছিলে খেতিয়কসকলে এতিয়া পানী আছে টেনশ্যন নাই মানে হ'লেও অলপ অলপ শুকাইছে বাৰু লাগে আৰু বৰষুণ দুজাকমান দিলে মানে দুজাক নহ'লে এজাকমান দিলে বৰষুণ টেনশ্যন নাই আৰু না পানী হৈ যাব একেবাৰে আমাৰ এইফালে কেমেৰা মানে ইয়াক কেঁকুৰা চাই আছে মানে এই মাত্ৰ কেঁকুৰা এটা দেখা পাইছিলে সি মানে কেঁকুৰাটো ধৰিব গৈছিলে আৰু না ধৰিব যাওঁতে গৈছিলেহে মাত্ৰ কিন্তু ভিতৰলৈ সোমাই গ'ল আৰু না পানীৰ তলত কেঁকুৰাটো মানে ডাঙৰে আছিল কেঁকুৰাটো গাইছ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু পলাই গ'ল যিহেতু আপোনালোকক দেখাব নাপালোঁ গাইছ আপোনালোকক কৈছোঁ মানে যিটো নেকি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলং যিহেতু বনাই আছিলে এইটো হ'ল বাৰু 2 বছৰ না 3 বছৰ লাগিলে কমপ্লিট হওঁতে মানে গোটেইখিনি কমপ্লিট হৈ গ'ল মাত্ৰ কালাৰটো লগাবলৈ বাকী কালাৰ লগাই আছে বাৰু অলপমান আছে মানে এদিনমান লাগিব চাগে তাৰপিছত হৈ যাব কমপ্লিট আপোনালোকে দেখাই দিম গাইছ আমাৰ মানে ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলংটো আৰু না প্ৰাউড ফিল হৈছে মানে আমাৰ ঠাইতে যে ইমান দীঘল আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ দীঘল দলংখন আমাৰ ঠাইতে হৈছে মানে আমাৰ খাগৰাবাৰী এৰিয়াৰে পৰে আৰু না সেইটো দলংখন আপোনালোকে দেখাম পিছত মানে আৰু 2-3 দিনমান পিছত দেখাই দিম আৰু না যিহেতু কালাৰ লগাই আছে কমপ্লিট হোৱা নাই কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ পুৰা বহুত ধুনীয়া দেখিছে আৰু না দলংটো মানে জেব্ৰা কালাৰ দিছে আৰু না দলংখন বৰ্তমান এনে ইয়াতে আহিছোঁ মানে এইটো ছাইডত এবাৰ খেতি কৰা নাই মানে কৰিব চাগে পিছত মানে এইটো ছাইডত কৰা নাই আৰু না এইটো ছাইড কৰিছে কৰিব আৰু এইফালে হাল মাৰি থৈ দিছে এইফালে মানে হাল মাৰা নাই আৰু না এইটো ছাইডত মাৰিব চাগে পিছত যিহেতু পানী নাই এইফালে সেইটো ছাইডত পানী আছে মানে ইয়াতে পানী নাই সেইটো পিছত মাৰিব পাৰে সেইফালে পিছফালে চাব পাৰে আপোনালোকে মানে পিছফালৰটো হাল মাৰা নাই আৰু না পিছত মাৰিব চাগে এতিয়া বৰ্তমান যিহেতু পানী নাই আৰু গাইছ আপোনালোকৰ মানে আমাৰ কি ক'ম এইটো যিহেতু ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলংটো আপোনালোকক কোনে ভিডিঅ' দেখুওৱা নাই চাগে মই দেখাম বাৰু আপোনালোকক 2 দিনমান অপেক্ষা কৰা আপোনালোকক দেখাই আছোঁ অ'কে মানে কেইদিনৰ পিছত দেখাম আপোনালোকক মানে কোনেও দেখুওৱা নাই চাগে আপোনালোকক মানে মই দেখাম আৰু না ফাৰ্ষ্ট টাইম আপোনালোকক দেখাই দিম আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলং অ'কে যিহেতু অসমতো আছে বাৰু বহুত ডাঙৰ আছে ক'বই নালাগে আমাৰ ইণ্ডিয়াত ভিতৰত সকলোতকৈ দীঘল দলংটো আমাৰ অসমতে আছে নিশ্চয় জানে আপোনালোকে এতিয়া আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টতে আমাৰ ঠাইতে আছে আৰু না আমাৰ খাগৰাবাৰী এৰিয়াতে আছে চ' গাইছ বৰ্তমানৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ এনেকুৱা ধুনীয়া ইমান সুন্দৰ ইমান চেঁচা বতাহ আহে কি ক'ম মানে মানে নাজাৰা চাওক না কি ধুনীয়া বতাহ আহি আছে কি ক'ম আপোনালোকক মানে একে ক'বলৈ ভাষা নাই মানে আৰু গাইছ আপোনালোকক দেখাই আছোঁ মানে সেইদিনা যিহেতু ইয়াতে ট্ৰেক্টৰ এখন বজিছিলে ইয়াতে আপোনালোকক দেখাই আছোঁ এইখিনিতে ঠাই আছে এইটোৱে আছিলে না ঠাইটো এইখিনিতে আছিলে ট্ৰেক্টৰ বজিছিলে তাতে চ' গাইছ এনে ফুৰিব আহিছোঁ আপোনালোকে মানে আপোনালোকৰ কাৰণে ভাল কণ্টেণ্ট আনিব পৰা নাই যিহেতু এক্সাম আহি আছে আমাৰ তাৰ কাৰণে ক'তো ফুৰিবলৈ যাব মন যোৱা নাই এক্সাম আহি আছে যিহেতু এক্সাম মানে ফাইনেল এক্সাম যিহেতু তাৰ কাৰণে অলপ টেনশ্যনটো সোমাইছে আৰু না মূৰত টেনশ্যন মানে এক্সাম নহ'লেতো আপোনাৰ এটা ঠাইত যাম বুলি আৰু গাইছ আজি এটা ঠাইত যাম বুলি ভাবিছিলোঁ কিন্তু
নহ'লগৈ মানে মেনেজ নহ'ল আৰু না টাইমটো মেনেজ কৰিব লাগিব কেইদিনমান পিছত আপোনালোকক দেখাম সেই ঠাইটো যিহেতু গৰম বাঢ়িছে তাতে ঠাইটো ভাল লাগে মানে গৰমত গা ধুবলৈ বহুত ভাল মানে গা ধুবলৈ যাম বাৰু গামচা চামচা লৈ যাম আপোনালোকে দেখা পাব আপোনালোকে ইভিনিং বা গধূলি ক'ত ফুৰিবলৈ যায় বা ক'ত আড্ডা মাৰিবলৈ যায় কমেণ্টত জনাই দিলে হ'ল আমাৰতো এইটোৱে প্লেচটো বেলেগ বাহিৰা নাই মানে আগতে ইয়াতে বহুত মানে নতুন হোৱা টাইমত মানে ইয়াতে বহুত এইটো খাবলৈ অহা আছিল এইটো খাবলৈ বহুত আহিছিলে এইটো বুলি দেখোঁতে আপোনালোকে নিশ্চয় গমেই পাইছে কি বস্তুটো দেখাইছোঁ মই খাবলৈ বহুত আহিছিলে তাৰপিছত এদিন মানে অফিচৰ মানুহ আহি পেলাই ক'লে কি ইয়াতে কেইটামান যোনে নেকি খাইছিলে তেওঁলোকক ধৰা নাই বাৰু যোনে নেকি খোৱা নাছিলে তেওঁলোকক ধৰিলে তাৰপৰা মানে ইয়াতে এনেকুৱা খাবলৈ অহাটো অলপ কমি গ'ল আৰু না আগতে বহুত আহিছিলে ভিতৰত দলঙৰ ভিতৰত মানে খাই উঠি মানে এই দলঙৰ ভিতৰত পেলাই থৈ দিয়া আছিলে আৰু না বটলটো ভাঙি থৈ দিয়া আছিলে মানে অফিচৰ মানুহ এদিন আহিলে তাৰপিছত এনেকুৱা কিবা কিবি কৈ পেলাই কিবা কৰি দিলে নেকি নাজানো গাইছে ইমান এটা আমাৰ কেমেৰামেনৰ অলপ আজি মোক কিবাটো কেনে দেখাই দি আছোঁ এইটো চাওক কেমেৰামেনটো হেল্ল' হাই কেনেকুৱা লাগিছে ভাল লাগিছে চ' গাইছ ফুৰিবলৈ আহিলোঁ আপোনালোকে নিশ্চয় গম পাইছে আৰু গাইছ মোৰ লেলাখন আপোনালোকে দেখাই দিছোঁ এইটো মানে মোৰ লেলাখন ইয়াতে আছে ইয়াতে থৈ দিছোঁ আৰু না আৰামছে লেলাখন মানে লেলাৰ ৰাইড আপোনালোকৰ লাগে না নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল এদিন লেলাৰ লগত ৰাইড কৰিবলৈ যাম যিহেতু মটৰ ব্লগিং আৰম্ভ কৰি আছোঁ যিহেতু আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ চাই থাকে মানে মটৰ ব্লগিং কৰা কলেজত অহা যোৱা মানে ট্ৰাই কৰি আছোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰিলে ভাল পালোঁ হয় আৰু না আপোনালোকক অলপ ছাপোৰ্ট লাগে আৰু এতিয়া একো নালাগে আপোনালোকৰ ছাপোৰ্টটো পালে হৈ যাব আৰু গাইছ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু যোনে নেকি মোৰ ভিডিঅ'ত প্ৰথমবাৰ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিলে হ'ল না যদি বেয়া নোপোৱা তেন্তে ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু বেল আইকনটো অলত প্ৰেছ কৰি দিলে হ'ল আৰু না চ' গাইছ কি ক'ম আৰু আপোনালোকক একো ক'বলৈ মন নাযায় গাইছ যিহেতু আমি এইটো ৰাস্তাত আহি থাকোঁ ন মানে এইটো দলঙত আহি থাকোঁ আৰু এই দলঙৰ এই ৰাস্তাটো কোনটোত কি ঠাইলৈ যায় আপোনালোকক জনোৱা হোৱা নাই এদিনো অ'কে মানে আপোনালোকক জনাই দিওঁ বুলি ভাবিছোঁ মানে যদি আপোনালোকে এইফালে গৈ নাই এইফালে যদি যায় তেন্তে খাগৰাবাৰী পাব আৰু না খাগৰাবাৰী টাউনটো আৰু এইফালৰ পৰা খাগৰাবাৰী টাউনৰ পৰা এইফালে গ'লে মানে আপোনালোকে পূৰা নাওকাটা পাবগৈ আৰু নাওকাটা এইফালে কি পায় নাজানো আৰু গাইছ নাওকাটাটো পাব যোনে নেকি নাওকাটা গৈ পাইছে তেওঁলোকে নিশ্চয় গম পাইছে এইটো ৰাস্তাটো অ'কে মানে নাওকাটাত আপোনালোকে কিন্তু কিছুমানে পাৰ্কত ফুৰিবলৈ আহে চাগে মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে ফুৰিবলৈ যায় পাৰ্কত যিহেতু আপোনালোকে নিশ্চয় গম পায় নাওকাটা পাৰ্ক বুলি ক'লে মানে জেহলাউফুৰি পাৰ্ক আৰু মেইনলি জেহলাউফুৰি পাৰ্ক বুলি জনা যায় এনে মানুহবোৰে নাওকাটাৰ পাৰ্ক বুলি কয় আৰু না এনে মেইনলি তাৰ নামটো হৈছে জেহলাউফুৰি পাৰ্ক আৰু না মই বহুত দিন হ'ল গাইছ যোৱা নাই তাতে মানে যাব লাগিব এদিন মানে গ'লেও কি ক'ম মানে ল'ৰা ছোৱালী জৰা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে দেখা পাওঁ মানে গ'লেও তাৰ কাৰণে ভাল নালাগে যাব আমাৰ যিটো নাই তাৰ কাৰণে যাবলৈ ভাল নালাগে আৰু না আমি মানে বেলেগ পাহাৰীয়া অঞ্চলত যাই পেলাই ভাল লাগে আৰু পাহাৰীয়া ঠাই হ'লে অলপ ভাল লাগে ফুৰিবলৈ আপোনালোকৰ পাহাৰীয়া ঠাই ভাল লাগে নে নাই কমেণ্টত জনাই দিলে হ'ল মোক কিন্তু বহুত ভাল লাগে দেই গাইছ পাহাৰীয়া ঠাই মানে এদিন যাম বুলি ভাবিছোঁ টাৱাঙত যাম বুলি ভাবিছোঁ এতিয়া কেতিয়া সপোনটো পূৰণ হয় নাজানো 2028 মানত যাম বুলি ভাবিছোঁ যদি ভগৱানে যদি সাথ দিয়ে আৰু না তেতিয়াহ'লে যাম বুলি ভাবিছোঁ যামে যদি ভগৱানৰ কৃপাত যদি কিবাকৈ যদি যাবলৈ পাৰোঁ ভাল হ'লেহেঁতেন যাবলৈ পাওঁ না নাই এইটো ভগৱানেহে জানিব আৰু 2028ত যাম বুলি ভাবিছোঁ মানে অকলে নাযাওঁ আমাৰ ফ্ৰেণ্ড কেইজনমানক লৈ যাব লাগিব 4জনমান লৈ যাব লাগিব অকলেতো যাবলৈ ভাল নালাগে সেইবোৰ ঠাইত আৰু না অলপ গ্ৰুপ হ'লে মানে ভাল লাগে আৰু ফুৰিবলৈ আপোনালোকৰ গ্ৰুপ হ'লে ভাল লাগে না চলো হ'লে ভাল লাগে প্লিজ কমেণ্টত জনাই দিলে হ'ল আৰু গাইছ না আমি কি ক'ম মানে অলপ সৰু থাকোঁতে আৰু না ক'ত কি কৰিবলৈ কি কাণ্ড কৰিছিলোঁ আপোনালোকক দেখাই দিম মানে কাণ্ড নহয় গাইছ আমি কাম কৰিবলৈ আহিছিলোঁ মানে বাৰিষা টাইমত কঠীয়া তুলিবলৈ আহিছিলোঁ ক'ত বুলি ক'বলৈ গ'লে আপোনালোকক দেখাই আছোঁ বলক এইটো চাওক এইটো যে নেট দিয়া আছে ন তাত মানে আমি আগতে অলপ সৰু থাকোঁতে আৰু ন কঠীয়া তুলিবলৈ আহিছিলোঁ মানে এতিয়া বৰ্তমান কঠীয়া তুলিবলৈ ভাল নালাগে কঁকালৰ বিষ কি ক'ম এনেকুৱা যে কঁকালৰ বিষ হয় কি ক'ম যিহেতু বুঢ়া হ'লোঁ সেইকাৰণে কঁকালৰ বিষটো অলপ আৰম্ভ হৈছে আৰু না এনেকুৱা হালি থাকিব নোৱাৰে আৰু না তাৰ কাৰণে আজিকালি কঠীয়া তোলাটো বাদেই দিছোঁ মানে
চ' গাইজ ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ আপোনালোকক লগ পাই আছোঁ নেক্সট এটা নতুন এটা ফ্ৰেছ ভিডিঅ'ত আৰু আপোনালোকক কথা দিলোঁ কি মই আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলোতকৈ দীঘল দলংটো আপোনালোকক দেখাম বুলি কথা দি থৈছোঁ আপোনালোকক দেখাম বাৰু এদিন মানে 3 দিনমান পিছত দেখাই দিম আপোনালোকে যিহেতু কামটো চলি আছে ন কমপ্লিট হোৱা নাই যদি কমপ্লিট হৈ যায় আপোনালোকক দেখাম বুলি ভাবিছোঁ আপোনালোকক কথা দি থৈ দিলোঁ চ' গাইজ ভিডিঅ'টো এইখিনি আছিলে লগ পাই আছোঁ নেক্সট এটা ধামাক এটা ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত আজিৰ কাৰণে বাই বাই গাইজ